নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া খুৰীহঁতৰ ঘৰত আছোঁ বাবুৰ লগত, যিহেতু খুৰীহঁত ঘৰত কোনো নাই সেইবাবে তাৰ লগতে আছোঁ মই। এইটো দেখিছেনে? দেখি পাইছেনে দেখি ৰ'ব একদম উৎপতীয়া। এইটো দেখিছেনে? একদম পুৰা শিলগুটি দলিয়াই আছে। এতিয়া মোৰ লগতে আছে সি। আৰু আজি এখন আমাৰ ইয়াৰ ওচৰতে মন্দিৰ এটাত ধুনীয়া সভা হৈছে এইবাৰ, আৰু সেইখনত কালি আৰম্ভ হ'ল, কিন্তু আমি যোৱা নাই। আজি যাম বুলি ভাবিছোঁ। ভণ্টি যাব, মা, মই আৰু মোৰ লগৰ এজনীও যাব, আৰু ময়ো সভাখন ধুনীয়াকৈ চাম আৰু আপোনালোককো দেখুৱাম। ভিডিঅ'টো মই ইয়াতে আৰম্ভ কৰি থৈ দিছোঁ, আৰু যেতিয়া সভালৈ যাম তেতিয়া ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰি দিম। গতিকে ব'লক। মই ওলাই আহিলোঁ আৰু এতিয়া ৰাস্তাত আছোঁ। ঘৰত অলপ লৰালৰি হ'ল, সেইবাবে মই ভিডিঅ'টো কৰা নহ'ল। এই পিছফালে আহি আছে মা, ভণ্টি আৰু মই, আৰু মোৰ লগৰজনী আছে মোৰ লগত, কিন্তু তাইতো জানেই আপোনালোকে ভিডিঅ'ত নোলায়। গতিকে সেয়ে আৰু তাই ফ্লাক্সটো মাৰি দিছে আৰু ৰাস্তাত আছোঁ। সেইবাবে এতিয়া অলপমান পোহৰ হৈছে, কিন্তু ৰাস্তাটো একো দেখা নাই, ক'ৰ দি যাই আছোঁ গমেই পোৱা নাই মই। পালোঁ আৰু বেছি টাইম নাই, মানে সোমাওঁ আৰু গেটটোতে ৰখি আছোঁ। গতিকে বলক যাওঁ। আৰু এইবাৰ সভাখন বহুত ধুনীয়া হোৱা বুলি কৈছে। গতিকে বলকচোন, কিমানখিনি ভাল লাগে আপোনালোকক দেখুৱাই আছোঁ। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে দুখুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি মোৰ হোৱা জুৰীয়া। তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে, তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে, মনে আজি পাখি মেলে ও চোৱা কিনো ৰয় হিয় ভৰে মিঠা মিঠা আজি। আৰু এতিয়া আমি আহি পালোঁ মেইন গেটটোৰে আহিছোঁ, আৰু এইখন সভা হৈছে ৰাজকদমতল হৰি মন্দিৰ পাণ্ডৱ থানত। আৰু এইবাৰ 100 বছৰ সম্পূৰ্ণ হ'ল, সেইবাবে বহুত ভালকৈ আগতো যদিও ভালকৈ কৰে, এইবাৰ আৰু বেছি ভালকৈ কৰিছে, সেইবাবে বহুত বেছি ভাল। আৰু এইটো মন্দিৰটো ফুল আৰু লাইটেৰে ইমান ধুনীয়াকৈ সজাইছে, দেখি বহুত ভাল লাগিছে। প্ৰথমতে মই চাকিখিনি কিনি ল'লোঁ আৰু চাকিখিনি জ্বলাই লওঁ, যিহেতু সভাত ভণ্টি আৰু মই আমি দুয়োটাই চাকিখিনি জ্বলাই দি আছোঁ। আমি কি কিনি ল'লোঁ? পাণ। আৰু সভা হওক বা কিবা হওক, তাতে যদি আমি মিঠা পাণটো নাখাওঁ কেনেকুৱা হ'ব? মজাটো নাই। গতিকে খাই ল'লোঁ, আৰু ইমান ধুনীয়াকৈ সজাইছে, দেখুৱাই আছোঁ আপোনালোকক, চাওক। সঁচাকৈ পৰিৱেশটো বহুত ভাল হৈছে, আৰু ইমান ধুনীয়াকৈ কৰিছে। শুনিহে আছিলোঁ কিন্তু চোৱা নাছিলোঁ, আৰু আজি আহি বহুত ভাল লাগিল। আৰু ফটো উঠা যিটো হেৰি মানে ফটো উঠা যিটো মানে প্লেচ লাগে
বনাইছে আৰু এটা বস্তু দেখুৱাই আছে এখন শৰাই বনাইছে চাবচোন ফুলেৰে কিমান ধুনীয়া লাগিছে মৰয়াৰ দুপাখি মোৰ কিমানখিনি মানে ডেকৰেশ্যন কৰিছিলে সেইখিনি চালোঁ এতিয়া আমি দোকানৰ ফালে যাম ভণ্টি কিবা ল'ব চাগে এইবাবে দোকানৰ ফালে যাম গতিকে বলক যাওঁ কি কি ওলাইছে সেইখিনি চাই লওঁ লাগিছে খনা আৰু খনা লৈ লওঁ এযোৰ গতিকে দেখুৱাই আছোঁ ঘৰত গৈ দেখুৱাম কি খনা ল'লোঁ মই কিবা ল'লে নে এতিয়া আমি খাব লৈছোঁ ম'ম' ভণ্টি মই আৰু লগৰজনী সৰুটো আছে বাৰু গোটেইখিনি আমি কি খাম বুলি ভাবি আমি এই কি ৰখি আছা ঘুগুনি ভিডিঅ'টোৰ দিনৰ অন্তিম কাৰ্যসূচী নাগাৰা পৰিৱেশন কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ পূজা বা ৰাহুলি ঘুগুনি নাখাওঁ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিবলৈ খাওঁ লাগিছে আমি নেকি নিমন্ত্ৰণ কৰি আনিছোঁ ম'ম' খাই অসম চৰকাৰৰ অসম সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত আমি এতিয়া ৰখি আছোঁ মানে ঘুগুনিটো কেতিয়া আহিব বুলি বহুত ৰখাৰ পিছত মানে বহুত অন্তৰ পিছত আহিল আৰু ঘুগুনিটো আহি পালোঁ আমি ঘৰ আৰু আহি এতিয়া কি আনিছোঁ আপোনালোকক দেখুৱাই আছোঁ কি আনিছোঁ বেছি একো আনা নাই কিন্তু কিবা কিবি আনিছোঁ সেইখিনি দেখুৱাই আছোঁ অনুভৱটো কোৱা তোমাৰ এইটো মায়ে আনিছে মাৰ বাবে আঙুঠি আৰু এইযোৰা ইয়াৰিং এইযোৰা মই আনিছোঁ মোৰ বাবে আৰু এইডাল লবৰ ভণ্টি সৰুটো তাই আনিছে আৰু এইটো কৈছেই বাৰু তাই এইটো ডাঙৰজনী আনিছে তাইৰ মোবাইলৰ বেক কাভাৰ আৰু এটা বস্তু আনিছোঁ এইখিনি চানা মিক্স চানাটো এইখিনি আনিছোঁ আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই পম্পীয়ে লৈছোঁ বিদায় বাই বাই